এই গোটেইবিলাকৰ কিন্তু মূলতে হিমন্ত বিশ্ব শৰ্মা যিমান জগৰীয়া কংগ্ৰেছো সমানেই জগৰীয়া কাৰণ কংগ্ৰেছৰ দিনত বাল্য বিবাহখিনি ৰোধ কৰিব নোৱাৰিলে যাৰ বাবে এয়া জয় হিন্দ জয় ভাৰত নৈডিত নকাত ডাইৰেক্ট টেলিকাষ্ট এই মুহূৰ্তত এটা বিগ ব্ৰেকিং দিব বিচাৰিছোঁ এয়া জনপ্ৰিয় লেখিকা শিখা শৰ্মা ডাঙৰীয়ানীয়ে সামাজিক মাধ্যমত কি মন্তব্য কৰিছে আমি দেখুৱাই আছোঁ আপোনাক বিজেপি চৰকাৰখন যদি আৰু কিছুদিন থাকে তেন্তে আমি ৰাস্তাৰ বোকা মাটি এইবিলাক খাব লাগিব ভাত চাউল কিনিবলৈ আমাৰ পইচা নহয় কৰাৰ কাম নাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে নেকি আগতে যে বাল্য বিবাহ ইমান তেওঁতো সময়সীমা দিয়া নাই ন এতিয়াতো আপোনাৰ 60 বছৰীয়া বুঢ়া এজনে সেইদিনাখন মোক ফোন কৰিছে বৃদ্ধ মানুহ এজনে বোলে মোক কৈছে গতিকে চৰৰ উচ্ছেদটো অবৈধ বেদখলকাৰী হিচাপে নহয় চৰৰ উচ্ছেদ কৈছে G20ৰ জৰিয়তে চৰকাৰে মাটিখিনি লৈ ল'ব যিটো আমি ৰোধ কৰাটো বৰ দৰকাৰ বিভিন্নজনে কৈছে যে এইটো আজিৰ পৰা নহয় আমি সৰু থকাৰ পৰা দেখি আহিছো অসমৰ পুলিচৰ এটাই কাম যে কিবা এটা চান্স পালেই বুজ পাব লাগে ইভেন আমি সৰু থাকোঁতে ক'তো শুনিছিলো যে অসমৰ পুলিচে 100 টকা বিচাৰিব নিদিলে 50 টকা নিদিলে 20 টকা নিদিলে 10 টকা এটকাও যদি আপুনি দিব নোৱাৰে তেতিয়াহ'লে পিঠিটোকে খজুৱাই দিবলৈ পাতি দিয়ে যে গৰম ঘামচি আছে পিঠিটোকে খজুৱাই দিয়ে গতিকে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল যে হিৰো এজনক মানুহে যেনেকৈ মনত ৰাখে ভিলেনজনক কিন্তু মনত ৰাখে কিন্তু ঘৃণাৰে মনত ৰাখে গতিকে তেওঁ ঘৃণাৰ পথ লৈছে আৰু যিটো এজন অসমীয়া হিচাপে আমাৰ বেয়া লগাই নহয় দুখ লাগিছে এয়া জয় হিন্দ জয় ভাৰত নৈডিত নকাত ডাইৰেক্ট টেলিকাষ্ট এই মুহূৰ্তত এটা বিগ ব্ৰেকিং দিব বিচাৰিছোঁ এয়া জনপ্ৰিয় লেখিকা শিখা শৰ্মা ডাঙৰীয়ানীয়ে সামাজিক মাধ্যমত কি মন্তব্য কৰিছে আমি দেখুৱাই আছোঁ আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু জয় হিন্দ জয় ভাৰত চেনেলটো লাইক ফ'ল' শ্বেয়াৰ কৰিব হয় এয়া আপোনালোকৰ সন্মুখত আমি মন্তব্য শুনাই লৈছোঁ জনপ্ৰিয় লেখিকা শিখা শৰ্মা ডাঙৰীয়ানীৰ ভাষ্য আমি শুনাই লৈছোঁ আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু জয় হিন্দ জয় ভাৰত চেনেলটো লাইক ফ'ল' শ্বেয়াৰ কৰিব কি মন্তব্য কৰিছে আমি শুনাই লৈছোঁ আপোনালোকে মন্তব্য শুনি লওক আমি দেখুৱাই আছোঁ একমাত্ৰ জয় হিন্দ জয় ভাৰত ব্লগত উপলব্ধ আমি দেখুৱাই আছোঁ বিগ ব্ৰেকিং বুলি ক'ব লাগিব কি মন্তব্য কৰিছে শিখা শৰ্মা ডাঙৰীয়ানীয়ে নিউজ ডেস্ক ৰিপৰ্ট জয় হিন্দ জয় ভাৰত পৃথিৱীৰ 20খন দেশৰ প্ৰতিনিধি আহিছে আৰু তেওঁলোকক শুৱালকুছি ভ্ৰমণ কৰাইছে কাজিৰঙা শুৱালকুছি আপাৰ আছাম আৰু চৰ অঞ্চল এইকেইটা মেইনলি তেওঁলোকৰ পইণ্ট শুৱালকুছিৰ পৰা সূতাটো লৈ যাব আমাৰ যিটো চিল্ক আছাম চিল্ক সূতাটো লৈ যাব তাৰ সূতা কাপোৰ বনোৱাৰ যিটো পদ্ধতি সেইটো লৈ যাব কাজিৰঙাৰ পৰা বনজ সম্পদ লৈ যাব আপাৰ আছামৰ ডিব্ৰুগড় দুলীয়াজানৰ পৰা খনিজ সম্পদ লৈ যাব মাৰ্ঘেৰিটা লিডুৰ পৰা আমাৰ কয়লাৰ কেনেকৈ দিব পাৰি তাৰ প্লেনিং কৰি আছে আৰু চৰ অঞ্চল ভ্ৰমণ কৰিছে কিহৰ কাৰণে যে চৰ অঞ্চলত তেওঁলোকে বিভিন্ন টেকনলজি খটুৱাই তেওঁলোকে বিভিন্ন ইণ্ডাষ্ট্ৰি বনাব যাৰ কাৰণে চৰ অঞ্চলবিলাক খালী কৰিবলৈ লাগি গৈছে গতিকে চৰৰ উচ্ছেদটো অবৈধ বেদখলকাৰী হিচাপে নহয় চৰৰ উচ্ছেদ হৈছে G20ৰ জৰিয়তে চৰকাৰে মাটিখিনি লৈ ল'ব যিটো আমি ৰোধ কৰাটো ক্ষেত্ৰত উচ্ছেদ মানে 15 দিনৰ সময়সীমা দিছিলে কিন্তু অলৰেডি তেওঁলোকক মেণ্টেলি টৰ্চাৰ কৰি আছে যাতে তেওঁলোক উঠি যায় ৰাইজে সেইমতে ধৰক মাৰ খোৱাৰ ভয়ত গুলী খোৱাৰ ভয়ত মুখৰ ভাঙি দিয়াৰ ভয়ত আঁতৰি গৈছে ভয় খুৱাইছে তেওঁলোকক দ্বিতীয়তে স্কুলবিলাক ভাঙি পেলাইছে গতিকে স্কুল আজিৰ যুগত আপোনাৰ চৰকাৰে কয় যে শিক্ষাৰ বিকাশ হ'ব লাগে চব প্ৰতিজনে শিক্ষিত হ'ব লাগে আকৌ তেওঁলোকে স্কুলবিলাক ভাঙি পেলাইছে গতিকে এইবিলাক খুব বেয়া কথা হৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে চৰ অঞ্চল উচ্ছেদ কৰাৰ কাৰণটো মই কৈ দিওঁ কাৰণটো তেওঁলোকে নাই কোৱা তেওঁলোকে কৈছে অবৈধ বেদখল সেইটো কথা নহয় চৰ অঞ্চল উচ্ছেদ কৰাৰ কাৰণটো হ'ল G20 মানে গ্ৰুপ অফ 20 পৃথিৱীৰ 20